গীতটি প্ৰমোশ্যন কৰিলে যথেষ্ট সহায় কৰিছিলে তেতিয়া টিকটকৰ সময়ত গীতটি আপোনালোকৰ মাজলৈ পাবলৈ বহুত কষ্ট লাগে নহয় ইউটিউবত দি দিলে ৰাইজে গমেই নাপায় কেতিয়াবা এনেকুৱা হয় গতিকে আপোনালোকৰ মাছ পাবলৈ আমি বৰ কষ্ট কৰিব লাগে প্ৰমোশ্যন কৰিব লাগে আৰু সেই গীতটি মোৰ আপোনালোকৰ মাজলৈ আগবঢ়াই দিবলৈ প্ৰমোশ্যন কৰিবলৈ সহায় কৰি দিছিলে সৌৰভ আছিলে ধন্যবাদ সকলোকে গীত এটি আগবঢ়াই সকলোৰে মনে নাথাকে আৰু বহুত বহুত ধন্যবাদ গীতটি মন দিয়াৰ কাৰণে গাইছে আৰু গীতটি বৰ নাচিব পৰা গীত নহয় কিন্তু তথাপিও ৰাইজে গীতটি ইমান অনুৰোধ কৰে ভাল লাগে বিহু লাগিব আপোনাৰ বিহু ঠিক আছে মোৰ বিহুবিলাক গাম বাৰু আৰু এটি গীত মই কৰিছিলোঁ বাছি বাছি কৰাৰ পিছৰ বছৰ এটি গীত কৰিছিলোঁ আৰু এটি গীত গাই লৈছোঁ তাৰপিছত অৰণ্যম আছে অৰণ্যম ক'ত গ'ল অৰণ্যমৰ লগত একেলগে বিহু গীত গাম আৰু অনুষ্ঠান বেছি এটি গীত কৰিছিলোঁ